Hello everyone, welcome back to my YouTube channel Mousumi Gogoi Jan channel সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছো। আজি বহু দিনৰ মূৰত আকৌ ভিডিও এটা ষ্টাৰ্ট কৰিব লৈছো। তাকে কি দেখাব পৰা নাজানো। চাই থাকক মোৰ ভিডিওটো তেন্তে আজি। এতিয়া আমি গৈ আছো কলৈ গৈ আছো আমি এতিয়া কৈ দিয়ক। এতিয়া আমি গৈ আছো এতিয়া শাকৰ বাগানলৈ। আমি বাইলে গৈ আছো শাক বুটলিবলৈ। আমাৰ বাগান আমাৰ ওচৰ আইতা হাই দি দিয়ক। শাকৰ বাগান হাই দি দিয়ক। হাই বাই। বাগানলৈ গৈ আছো তেন্তে আজি মোৰ ভিডিওটো অন্যান্য শাক পাচলি তাত পোৱা যাব। বন শাকৰ লৈকে পোৱা যাব আৰু মানিমুনি টেঙেচি এইবিলাক খাই মই বৰ ভাল পাওঁ। মানিমুনি টেঙেচি সৰু টেঙেচিৰ লগত এটা মাগুৰ মাছ যদি দি বনাই নহয় উখোৱা চাউলৰ ভাত হ'ব লাগে আৰু তৃপ্তি আৰু না বলক। জিলমিল বুটলি আছো এক দিন হলেই দেখিছেনে বাৰু নেদেখা হৈ গৈছিলে জিলমিল এনেকুৱা জিলমিল কৰিছে জিলমিল হয় দেখিছো কি নাই দেখা লাগিছে দালিকে খাইছো নেকি জিলমিল আমি এতিয়া বুটলি লৈছো পুৰা নিয়ৰ পানী লাগি আছে দেখিছেনে পুৰা নিয়ৰ দেখিছে ইমান ধুনীয়াকে লাগি আছে ভালকে ৰ'দেই পোৱাহি নাই ইয়াত ভাগৰ লাগিলে এয়া বুটলি আছো দেই এইফালে আমাৰ এইটো পিছালি মানে পিছি আছে মানে কালিৰ পৰা মেচিন লগাইছে ইয়াত পানী শুকাইছে আৰু মেচিন লগাইছে মাছ আজি এটা ভিডিও ডেটা ভাইটি আছে পুকুৰটো মানে শুকাইছে নহয় এতিয়া মাছটো আহি গৈছে আমাৰ কালি মানে 11টা বজাৰ পৰা মানে পানী শুকি আছে আৰু বন্ধ কৰি থৈ দিলে এতিয়া মানে লগাই দিয়ে আৰু শুকাইছে বহুত মানে শুকাইছে গোটেই বন নিচিনা তলত পানী পুৰা আছে itu kok paling naik gitu kan ya kan bilang kita harus kita lihat mantu kita pada koni pan iya ke wali lagi mana paling alu itu saya aman bola tapi nanti masih saya
এইটো নতুনকৈ সৰুকৈ ভঁৰাল এটা বনাই আছে আমাৰ ফালে এতিয়ালৈ ধৰি আছে মই মানে অলপ আগত আমগুৰিৰ পৰা আহিলোঁগৈ ভণ্টি স্কুল আছিলে মানে এক্সাম হৈ আছিলে তাইক আনিব লগা হ'ল দেউতা কাৰণ পুখুৰীতে লাগি আছে তাতে পকৰি লৈ আহিছিলোঁ এতিয়া মায়ে চাহ বনাইছে গাখীৰ চাহ খাই লওঁগৈ তেন্তে এইফালে মই অনা পকৰি এইফালে লাল চাহ ঠিক আছে এতিয়া মই চাহ খাই লওঁ